নমস্কাৰ, মোৰ নাম অভি গগৈ। সমূহ অসমবাসী তথা 81 নং শদিয়া সমষ্টিৰ ৰাইজলৈ আগন্তুক নিৰ্বাচনৰ কাৰণে আন্তৰিক শুভেচ্ছা জনাইছোঁ। মাননীয় ৰাইজ, আই মাতৃ আৰু মোৰ মৰমৰ ডেকা বন্ধুসকল, প্ৰথমে শদিয়াৰ এই পবিত্ৰ ভূমিত আপোনালোকক সকলোকে মোৰ সেৱা জনাইছোঁ। আজি আমি ইয়াত অকল এটা ভোট দিবলৈ নহয়, বৰঞ্চ আমাৰ নিজৰ মাটি ভেটি আৰু অস্তিত্ব ৰক্ষা কৰিবলৈ ৰাইজ আপোনালোকে নিজেই ভাবি চাওক। বছৰৰ পিছত বছৰ ধৰি শদিয়াবাসীয়ে অকল প্ৰতিশ্ৰুতিহে পালে। বানপানী গৰাখহনীয়াৰ সমস্যা আজিও শেষ নহ'ল। কিয় আপোনালোকে জানেনে? কিয় শেষ নহ'ল? আজিও নহ'ল যে বানপানীৰ সমস্যা। আমাৰ গাঁৱৰ পথবোৰ আজিও জৰাজীৰ্ণ হৈ আছে। কিন্তু আজিও পৰিৱৰ্তনৰ সময় আহিছে। আজি পৰিৱৰ্তনৰ সময় আহিছে। ৰাইজ আপোনালোকে ভাবি চাওক। আজি আমাক এনে এজন প্ৰতিনিধি লাগে যিয়ে দিল্লী বা দিছপুৰৰ ওচৰত আঁঠু নলয়, বৰঞ্চ আমাৰ অধিকাৰৰ বাবে সিংহৰ দৰে গৰ্জন কৰিব পাৰে। আমাৰ লক্ষ্য কি? অস্তিত্ব ৰক্ষা কৰা। আমি আমাৰ ভাষা, সংস্কৃতি আৰু পৰিচয় ৰক্ষা কৰিবই লাগিব। অসমীয়াৰ বাবে অসম, এই আমাৰ মূল মন্ত্ৰ। উন্নয়নৰ ক্ষেত্ৰত চাওক ৰাইজ, শদিয়াৰ বানখহনীয়া স্থায়ী সমাধান আমাৰ প্ৰথম অগ্ৰাধিকাৰ। আমাৰ গাঁৱৰ পথ আৰু চিকিৎসালয়ৰ উন্নতি হ'বই লাগিব। কিয় হোৱা নাই আজিলৈকে? সংস্থাপন, আমাৰ শিক্ষিত নিবনুৱা ডেকাসকলে কাম বিচাৰি বহিৰাজ্যলৈ কিয় যাব লগা হৈছে? আজি ইয়াতেই তেওঁলোকৰ বাবে সংস্থাপনৰ ব্যৱস্থা কিয় হোৱা নাই? বন্ধুসকল,